ৰিয়েল লাইফ আইৰন মেন, ৰিস্ক টেকাৰ আৰু মষ্ট ইন'ভেটিভ পাৰ্চন ইলন মাস্কৰ বিষয়ে আজি মই লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ'। তেওঁৰ লাইফৰ কিছু ইণ্টাৰেষ্টিং আৰু অদ্ভুত এক্সপিৰিয়েঞ্চৰ বিষয়ে আজি মই জনাম, যি শুনি মটিভেশ্যনৰ এটা জুই আপোনাৰ চকুত আহি পৰিব। ভিডিঅ'টোৰ অন্তিম ফেক্ট লৈ ভিডিঅ'টো শুনিব। মই আশা দিছোঁ যে আপুনি শুনি নিশ্চয় মটিভেট হৈ পৰিব। আপুনি চাই আছে অসমীয়া ফেক্ট ৱৰ্ল্ড। So let's start the journey of world famous business personality Elon Musk. যিকোনো কম্পিউটাৰ প্ৰগ্ৰাম সম্পূৰ্ণ শিকিবলৈ এটা সাধাৰণ ব্যক্তিক কমচে কম 6 মাহ দিন নিশ্চয় লাগিব, কিন্তু ইলন মাস্ক সৰুৰে পৰা কিবা স্পেচিয়েল আছিল। 9 বছৰৰ বয়সতে যেতিয়া ইলন মাস্কে প্ৰথম কম্পিউটাৰ পাইছিল, তেওঁ কম্পিউটাৰৰ লগত এখন বুকো আনিছিল। তাৰ পাছত কি 9 বছৰৰ এই শিশুটিয়ে 3 দিনত এই কিতাপখন সম্পূৰ্ণ পঢ়ি শেষ কৰি দিলে আৰু কিতাপখনৰ প্ৰগ্ৰামিং লেংগুৱেজখিনিক ব্যৱহাৰ কৰি 12 বছৰৰ বয়সত এটা কম্পিটিটিভ গেম ডিজাইন কৰি এটা ভিডিঅ' গেম কোম্পানীক বিক্ৰীও কৰি দিলে। এনেদৰে অদ্ভুত ক্ৰিয়েটিভিটিৰে পাৰ কৰিছিল ইলন মাস্কে তেওঁ শিশুকালটো। কোৱা হয় যে ইলন মাস্কৰ লগত ফটোগ্ৰাফিক মেমৰি পাৱাৰ আছিল, অৰ্থাৎ যিও বস্তু তেওঁ এবাৰ চকু দি চাই লয়, তেওঁ সেই বস্তুটো কেতিয়াও পাহৰি নাযায়। স্কুলীয়া জীৱনত ইলন মাস্কক সকলোৱে খুব নিন্দা কৰিছিল, যাৰ বাবে তেওঁৰ স্কুলীয়া কোনো ফ্ৰেণ্ড নাছিল। সেইবাবে তেওঁ মেক্সিমাম সময় কিতাপ পঢ়িয়ে পাৰ কৰিছিল। ইলনৰ ভায়েকে কয় যে ইলনে 7-8 বয়সতে দিনৰ 15 ঘণ্টা কেৱল কিতাপ পঢ়িয়ে পাৰ কৰিছিল। লগতে সৰুতে ইলন যিকোনো ব্যক্তিৰ লগত কথা পাতি থাকোঁতে হঠাৎ নিজৰ ধ্যানত বিলুপ্ত হৈ পৰে আৰু তেওঁ যি ভাবি থাকে তাতে ধ্যানমগ্ন হৈ পৰে, যাৰ বাবে আৰম্ভণিত ইলনৰ পেৰেণ্টছে ভাবিছিলে যে ইলনে অলপ কম শুনি পায়, আৰু তাৰ পাছত ইলনৰ পেৰেণ্টছে ইলনক ডক্টৰৰ ওচৰত লৈ গৈছিল আৰু তেওঁৰ কাণৰ অপাৰেশ্যনো কৰিছিল, কিন্তু সকলো ৰিজাল্ট নেগেটিভ ওলালে। আৰু ফাইনেলি পেৰেণ্টছে জানিবলৈ সক্ষম হ'ল যে ইলনৰ ফ'কাছ লেভেল ইমানেই বেছি আছিল যে যদি ইলনে কিবা টপিকত ষ্টাডি কৰি থাকে তো তেওঁ সেই টপিকটোত ইমানেই সোমাই পৰে যে ওচৰ পাছৰ কোনো শব্দই তেওঁ শুনি নাপায়। এনেতো ইলন সৰুৰে পৰা বিজনেছ মাইণ্ড ল'ৰা আছিল, লগতে এটা ইন'ভেটিভ পাৰ্চনো আছিল, নহ'লে বা তেওঁ 12 বছৰ বয়সত কোম্পানীক নিজৰ টেলেণ্ট দেখাই পইচা কেনেকৈ কমালে হয়। 17 বছৰ বয়সত ইলন পেনচিলভেনিয়া ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিল আৰু কেনেডাত গৈ শ্বিফ্ট হৈ গৈছিল, য'ত তেওঁ নিজৰ কেইজনমান বন্ধুও পাইছিল। তেওঁৰ এই বন্ধুকেইজনৰ ৱাইল্ড পাৰ্টি কৰিব খুব ইণ্টাৰেষ্ট আছিল, কিন্তু এজ ৰেষ্ট্ৰিকশ্যনৰ বাবে তেওঁলোকে এই পাৰ্টিটো এটেণ্ড কৰিব সক্ষম হোৱা নাছিল, যাৰ বাবে ইলনে নিজৰ বন্ধুকেইজনৰ সৈতে ৰেণ্ট হাউচ ল'লে, য'ত তেওঁলোকে ইজিলি ৱাইল্ড পাৰ্টি এৰেঞ্জ কৰিবলৈ সক্ষম হয়, য'ত তেওঁলোকে সেই পাৰ্টিটোত এণ্ট্ৰি ফি $5 পাৰ পাৰ্চন চাৰ্জ থৈছিল। এই এণ্ট্ৰি ফিসমূহ কালেকশ্যন কৰি তেওঁলোকে নিজৰ ৰেণ্ট আৰু পকেট মানিৰ এটা সুন্দৰ আইডিয়া বাছি লৈছিল। কলেজ শেষ হোৱাৰ পাছত 1994ত ইলনে তেওঁৰ ভায়েকৰ সৈতে প্ৰথম ষ্টাৰ্টআপ জিপটো লঞ্চ কৰিছিল। জিপটোৰ পৰা লৈ ইলন মাস্কে স্পেচ এক্স, টেছলা, অপেন AI যিমানো ষ্টাৰ্টআপ তেওঁ কৰিছিল, তেওঁৰ ইন'ভেশ্যন আৰু প্ৰাইমেৰী আটাইতকৈ ষ্ট্ৰং পিলাৰ আছিল। জিপটোত তেওঁ ভিন্ন ভিন্ন বিজনেছৰ মেপছ আৰু ইয়াৰ ইনফৰমেশ্যনবোৰ জিপটোত প্ৰভাইড কৰিছিল। ইয়াৰ দ্বাৰা বিজনেছ অ'নাৰবোৰে নেটৱৰ্কিঙত এটা ধুনীয়া সুবিধা পাইছিল। কেৱল 5 বছৰত ইলনে $307 মিলিয়ন এই কোম্পানীটো কম্পেক্ট কোম্পানীক বেছি দিছিল, য'ত তেওঁৰ $22 মিলিয়ন শ্বেয়াৰো আছিল। এতিয়া ইলন মাস্ক এটা মাল্টি মিলিয়নিয়াৰ হৈ আছিল, য'ত তেওঁৰ লগত এটা সুন্দৰ আৰু দামী এপাৰ্টমেণ্ট, এখন প্লেন আৰু এখন দামী স্পৰ্টছ কাৰো আছিল। এদিন ইলন বেংকত গৈছিল, য'ত তেওঁ দেখা পাইছিল যে বেংকত ট্ৰানজেকশ্যনৰ বাবে দীঘল মানুহৰ লাইন বনোৱা হৈছিল, আৰু সেইদিনাই ইলনে নিজৰ মাইণ্ডত জন্ম দিছিল X.com-ৰ। ইলনৰ এই কোম্পানীয়ে কেৱল এটা ইমেইলৰ সহায়ত ট্ৰানজেকশ্যন কৰিব সক্ষম হৈছিল। আৰম্ভণিত মানুহে তেওঁৰ এই প্ৰচেছটো কৰিব অলপ টান পাইছিল, কিন্তু লাহে লাহে তেওঁৰ এই কোম্পানীটো সকলোৰ বিশ্বাস জিকি লৈছিল, আৰু এই X.com-এ পাছত গৈ পে'পাল বনিছিল। আৰু তাৰে পাছত 2002 ইবে কোম্পানীয়ে $1.5 বিলিয়ন পে'পালক কিনি লৈছিল, য'ত ইলন মাস্কৰ 11.7 শ্বেয়াৰ আছিল, যিটো আটাইতকৈ বেছি, আৰু লগতে তেওঁ $165 মিলিয়ন পাবলৈ সক্ষম হৈছিল। পে'পালৰ বিক্ৰী হোৱাৰ পাছত এতিয়া ইলনৰ লগত পইচাৰ কোনো অভাৱেই নাছিল, কিন্তু স্পেচ এক্সৰ সপোন এতিয়াও ইলনে এৰা নাছিল, যাৰ বাবে ৰকেট কিনাৰ বাবে তেওঁ ৰাছিয়াও গৈছিল, কিন্তু তাতে ৰকেটৰ নন নেগচিয়েবল $8 মিলিয়ন দাম শুনি ইলন ৰাছিয়াৰ পৰা খালী হাত উভতি আহিল।
আৰু উভতি আহোঁতে এটা প্ৰমিছ নিজকে কৰি আহিছিল যে ৰকেটটো এতিয়া মই নিজে বনাম আৰু ইয়াৰ পাছত ইলনে ইণ্টাৰনেট আৰু কিছু কিতাপৰ সহায়ত নলেজ গোটাই ৰকেটৰ এক্সপেৰিমেণ্ট কৰি ৰকেট বনাবলৈও সক্ষম হৈছিল। আৰু লগতে ইলেক্ট্ৰিক কাৰ বনোৱা কোম্পানী টেছলাটো তেওঁ নিজৰ টকা ইনভেষ্ট কৰিছিল। কিন্তু সেই সময়ত ইলনৰ ভাগ্য ইমানে বেয়া আছিল, এটাৰ পাছত এটা ৰকেটৰ এক্সপেৰিমেণ্ট টেষ্টিং ফেইল হৈ আছিল আৰু ইফালে ফাণ্ডিং নোপোৱাৰ বাবে টেছলাও ডুবাৰ পৰিস্থিতিত আহি পৰিছিল। এটা সময় এনেকুৱাও আহি পৰিছিল যে তেওঁৰ লগত কেৱল $40 মিলিয়ন বেংক বেলেঞ্চ আছিল আৰু দুয়োটা কোম্পানীয়ে ডুবাৰ পৰিস্থিতিও আহি পৰিছিল। ইফালে এক্স স্পেচত পইচা ইনভেষ্ট কৰি কোম্পানী বচোৱাৰ অপশ্যন আৰু নহয়বা দুয়োটাই কোম্পানীক আধা টকা ইনভেষ্ট কৰি দুইফালে পইচা ডুবোৱাৰ অপশ্যন আছিল তেওঁৰ লগত। কিন্তু ইলনে ফাইনেলি নম্বৰ 2 অপশ্যনহে বাছি লৈছিল, য'ত তেওঁ দুইটা কোম্পানীতে সমানে পইচা ইনভেষ্ট কৰিছিল। ফৰ্চুনেটলি ইলনৰ 4 নম্বৰ ৰকেটটো ছাকচেছফুলি উৰি পৰিল আৰু লগতে ইলনৰ ভাগ্যখনো খুলি পৰিল। ৰকেটৰ ছাকচেছফুল হোৱাৰ বাবে নাছাই স্পেচ এক্সক $1.5 বিলিয়ন এটা কণ্ট্ৰেক্ট দিলে। এই টকা পাই এক্স স্পেচ আৰু ইলনৰ ভাগ্য খুলি পৰিল। এক্স স্পেচ আৰু টেছলাৰ বাহিৰে ইলনৰ অনেক ইনোভেটিভ কোম্পানী আৰু আছিল, যেনে দ্য বৰিং কোম্পানী, যি কি ট্ৰেফিক কম কৰাৰ বাবে বহু জেগাত ৱৰ্ল্ড ক্লাছ টানেল বনাই আছে। হাইপাৰ লুপ 1, যি কি এটা নিউ টেকনলজি গ্ৰাউণ্ড ট্ৰান্সপৰ্ট হয়, যাৰ সহায়ত আমি 700 মাইলছৰ এটা দূৰত্ব 1 ঘণ্টাত পূৰা কৰিব সক্ষম হ'ম। নিউৰালিংক, যি কি এটা অপাহিজ মানুহৰ বাবে ব্ৰেইনৰ মেচিন তৈয়াৰ কৰা এটা কোম্পানী হয়, যাৰ সহায়ত এই অপাহিজ মানুহকেইটাই এটা নৰ্মেল মানুহৰ দৰে কথা পাতিব সক্ষম হ'ব। অপেন AI, এই কোম্পানীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে ৰিচাৰ্চ কৰি আছে। লগতে ইলন মাস্কে ষ্টাৰলিংক নামৰ এটা কোম্পানীটো কাম কৰি আছে, যাৰ সহায়ত তেওঁ 12,000 ছেটেলাইট স্পেচত পঠোৱাৰ এটা প্লান কৰি আছে। এই 12,000 ছেটেলাইটক পৃথিৱীৰ চাৰিওফালে লঞ্চ কৰি এটা ষ্টাৰ দৰে এটা চেইন বনাব। এই ষ্টাৰলিংকৰ সহায়ত পৃথিৱীৰ সকলো ইণ্টাৰনেট ইউজাৰে ইণ্টাৰনেট ব্যৱহাৰ কৰিব সক্ষম হ'ব। বন্ধুসকল, এনে পৰিস্থিতিত য'ত এজন নৰ্মেল মানুহৰ ভবা শক্তি শেষ হয়, তাতে কিন্তু ইলন মাস্কৰ ব্ৰেইনে ভাবিব কাম কৰে। বন্ধুসকল, এটা গুড নিউজ ভিডিঅ'টোৰ সৈতে মই জনাই দিওঁ যে ইলন মাস্কে তেওঁৰ নেক্সট প্লান ৰিভিল কৰিছিল যে নেক্সট 10 বছৰত ভাৰতত আৰু কোনো পেট্ৰল বা ডিজেল কাৰ আৰু দেখা নাপায়, কাৰণ তেওঁ অতি সোনকালে টেছলা কাৰ ইণ্ডিয়াত লঞ্চ কৰিব, যি কি টোটেলি ইলেক্ট্ৰিচিটি দি চলাচল কৰিব। এয়া আছিল ইলন মাস্কৰ বিষয়ে আজিৰ ভিডিঅ'টো। চ' বন্ধুসকল, ইলন মাস্ক কোন হয় আজি তোমালোকে জানিবলৈ সক্ষম হ'লা। ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে যেন তেওঁৰ বিষয়ে গম পায়। আজি ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। মই হিৰণ্য আকৌ লগ পাম আন এটা ইণ্টাৰেষ্টিং আৰু এমেজিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই।